সমান শ্ৰেণীত পঢ়ি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ ৭ ভাৰতীয় সংস্কৃতিৰ প্ৰশ্ন উত্তৰসমূহ। ভাৰতীয় সংস্কৃতি, লিখক হেম বৰুৱা। ভাব বিষয়ক ১ নম্বৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ২. ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ, ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃতায়নৰ ৰচনা। ৩. সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? উত্তৰ, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ এইদৰে আখ্যা দিছে: ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী মৃত্যু। ৪. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ, বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। ৫. শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ, শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতৰ পৰা আৱিষ্কাৰ হৈছিল। ৬. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ৭. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। ৮. গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগিব বুলি মত প্ৰকাশ কৰিছে? উত্তৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগিব বুলি মত প্ৰকাশ কৰিছে। ৯. সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ, সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্থায়ী বোলা হৈছে। ১২. ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত নিৰ্মাণ কৰা। উত্তৰ, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ক্ৰমবৰ্ধমান শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ। নদী উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক বিশালতা দান কৰে। এসময়ত গ্ৰীক, শক, হুণ, আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন জাতি উপজাতিৰ ভাৰতলৈ আগমন ঘটিছিল আৰু তেওঁলোকৰ প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ ৰচনাত বৰঙণি যোগাইছিল। বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেইবোৰ বেছিভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলিব পাৰি। আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা, হিন্দুৰ শ্ৰাদ্ধ সিদ্ধি আদিৰ যে অনাৰ্য যুগৰ অৱদান, সেই সম্পৰ্কে পণ্ডিতসকলে মত পোষণ কৰিছে। ভাৰতীয় সংস্কৃতি এক প্ৰভাৱশালী সমন্বয়ৰ সম্পদ, কিয়নো এই সাংস্কৃতিক ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য আদি বিভিন্ন সমন্বয়ৰ ইংগিত পোৱা যায়। প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। হিন্দু ভাস্কৰ্য ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে আৰু এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে। ভাৰতীয় ভাস্কৰ্যৰ কাৰুকাৰ্যত যে ইছলামীয় ৰীতি মন কৰিবলগীয়া, তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে তাজমহল, ফতেপুৰ চিক্ৰী আদি। একেদৰে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কিছুমান ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ উদাহৰণ পোৱা যায়। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল
মুছলমান বাদশ্বাহসকলৰ সমাধি স্থানত ব্যৱহাৰ হোৱাৰ প্ৰমাণ আছে। সংস্কৃতিৰ ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল আৰু এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নিদৰ্শনৰ আবিৰ্ভাৱ কৰিছিল। এইদৰে উপৰোক্ত আলোচনাৰ পৰা দেখা গ'ল যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ১৩. সভ্যতা আৰু সংস্কৃতি। এই শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰ: সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। তথাপিতো দুটাৰ মাজত ভালেমান পাৰ্থক্য আছে। তলত সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা হ'ল। ক. সভ্যতাই সুখ সম্ভোগ সম্পদৰ ব্যৱহাৰ বৌদ্ধিক চিন্তা চৰ্চা আচাৰ ব্যৱহাৰ সচেতনতা শালীনতা আদি বহন কৰে। আনহাতে সংস্কৃতিয়ে এটা জাতিৰ ৰীতি নীতি বিশ্বাস ভাষা সাহিত্য সাজ পোছাক আদি বহন কৰে। খ. সভ্যতাৰ বিকাশ হয় ধীৰ গতিত আনহাতে সংস্কৃতিৰ বিকাশ হয় অতি দ্ৰুত গতিত। গ. সভ্যতা কোনো জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে জড়িত থাকে। ঘ. সভ্যতাৰ সংমিশ্ৰণ নঘটে আনহাতে সংস্কৃতিৰ সংমিশ্ৰণ ঘটে। ঙ. মানুহৰ বুদ্ধি কৌশল বা প্ৰযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, কিন্তু সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত নহয়। ১৪. উত্তৰ ভাৰত দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাস্কৰ্য শিল্প সাহিত্য এই সকলোবোৰতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পোৱা যায়। ভাৰতীয় সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈছে ভাস্কৰ্য। তলত উত্তৰ ভাৰত দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে এটি চমু পৰিচয় আগবঢ়োৱা হৈছে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্য ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ই আচলতে সংহতিৰ ভাস্কৰ্য। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ শোভা প্ৰকাশ পাইছে সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তেহে। দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতা সহায়ৰ নহয়। প্ৰকৃততে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতাই হৈছে ইয়াৰ আন এক বৈশিষ্ট্য। প্ৰত্যেকটো ভংগিমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কঞ্জীভৰামৰ মন্দিৰটোৰ কথাকে ক'ব পাৰি। এই মন্দিৰটোত অন্ততঃ ১০০০টা স্তম্ভ আছে, কিন্তু ইয়াৰ প্ৰত্যেকটো স্তম্ভ সুকীয়া সুকীয়া ধৰণৰ, এটাৰ লগত আনটো নিমিলে। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে আৰু এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে। ভাৰতীয় ভাস্কৰ্যৰ কাৰুকাৰ্যত যে ইছলামীয় ৰীতি মন কৰিবলগীয়া তাৰ এক উৎকৃষ্ট নিদৰ্শন হৈছে তাজমহল, ফাতেপুৰ চিক্ৰী আদি। একেদৰে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শনো কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। মুছলমান বাদশ্বাহসকলৰ সমাধিস্থানত ব্যৱহৃত হিন্দু ভাস্কৰ্যৰ পদুম ফুল আৰু কলহ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। ১৬. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। উত্তৰ: অজন্তাৰ গুহাত অনন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিছিল প্ৰকৃততে অজন্তাৰ ছবিবোৰে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে, এটা হৈছে সন্ন্যাস আৰু আনটো হৈছে সমূহীয়া জীৱন।
দুয়োখন ছবি একেলগে অংকিত কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন, আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন প্ৰতিফলিত হৈ উঠিছে। আকৌ প্ৰথম পৰ্যায়ৰ ছবিবোৰত প্ৰতিফলিত হৈছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ ফালৰ পৰা এই দুয়োবিধ ছবি সুকীয়া ধৰণৰ। দুয়োবিধ ছবিতে দুখন বেলেগ জগত প্ৰতিফলিত হৈছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাত অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত একে ঠাইতে অংকিত কৰা হৈছে। ইয়াত শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰময় সমন্বয় ৰক্ষিত কৰা হৈছে। আৰু এইবোৰেই হৈছে অজন্তাৰ চিত্ৰশিল্পৰ এক গৌৰৱময় বৰ্ণনা। 16. মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল? উত্তৰ: মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই ধাৰাটি মূলতে আছিল প্ৰচাৰ ব্যক্তিবোধ। এই ধাৰাটি জনজীৱনৰ বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেঙ্গিজ খাঁৰ ৰাজ দৰবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই ব্যক্তিবাদী ধাৰাটো আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এনেদৰে দুয়োটাৰ সংমিশ্ৰণত এক নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। 17. উত্তৰ ভাৰতত সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ: ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি। 18. ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। উত্তৰ: ভাৰতীয় সংস্কৃতিত এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ইয়াত আৰ্য, অনাৰ্য আদিৰ উপৰিও ইছলামীয় সংস্কৃতিৰ প্ৰভাৱো মন কৰিবলগীয়া। ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিয়ে কিদৰে অৰিহণা যোগাইছে সেই বিষয়ে তলত এটি টোকা যুগুত কৰা হ'ল। ভাৰতীয় উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল আছে। ভাস্কৰ্যৰ কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামীয় প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। উত্তৰ ভাৰতৰ মঠ মন্দিৰবোৰৰ যি বক্ৰ আৰু বৃত্তৰেখা অংকিত কৰা হৈছে তাৰ মূলতে হৈছে ইছলামীয় প্ৰভাৱ। ইছলামীয় ভাস্কৰ্যৰ হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা উদাহৰণ আছে। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমান বাদশ্বাহসকলৰ সমাধি স্থানত ব্যৱহাৰ হোৱাৰ প্ৰমাণ আছে। ইয়াৰোপৰি ভাৰতীয় চিত্ৰকলাত ইছলামীয় চিত্ৰকলাৰ প্ৰভাৱ মন কৰিবলগীয়া। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধৰা এটি ভাৰতত প্ৰৱেশ কৰে। এই ধাৰাটিৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। আধ্যাত্মিক জীৱনতো হিন্দুসকলৰ ওপৰত ইছলামীয় প্ৰভাৱ দেখা যায়। ইছলামীয় সংঘাতে ভাৰতীয় আধ্যাত্মিকতা কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপাৰ্থিৱ দুয়োটাৰ ওপৰত ইছলামৰ আস্থা প্ৰায় সমান। সামাজিক জীৱনৰ ব্যক্তিৰ মুক্তিবাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰিছিল। এইদৰে ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰাই একীভূত হৈছিল। গতিকে ক'ব পাৰি যে ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। 20. ব্যাখ্যা কৰা।
ক. সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ. উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত লেখক হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় জীৱনৰ মূল সম্পদৰ বিষয়ে আলোচনা কৰাৰ প্ৰসংগত লেখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী আদি বিভিন্ন জাতিৰ সংস্কৃতিসমূহ লগ লাগি ভাৰতীয় সংস্কৃতি ৰচনা কৰা হৈছে। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। সেয়ে ইয়াৰ সংস্কৃতিত ভিন ভিন মূল নদী এখনৰ সোঁতক যিদৰে উপনৈসমূহে পৰিপুষ্টি দান কৰে, তেনেদৰে মূল ভাৰতীয় সংস্কৃতিৰ ধাৰাকো বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিয়ে পৰিপুষ্টি দান কৰিছে। উদাহৰণস্বৰূপে ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতত প্ৰৱেশ কৰিছিল আৰু এওঁলোকৰ সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় সংস্কৃতিয়ে বিশালতা লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে কোৱা হয় যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। খ. ভাৰতীয় বুৰঞ্জী হৈছে উত্থান পতন ভঙা গড়াৰ সবিশেষ বুৰঞ্জী। উত্তৰ. উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকা অন্তৰ্গত লেখক হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় বুৰঞ্জীয়ে ৰাজ্যৰ উত্থান পতনৰ সবিশেষ বুৰঞ্জী। তাকে কবলৈ গৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। অতীতত গ্ৰীক, শক, হুণ আদি বিভিন্ন জনগোষ্ঠী ভাৰত ভূমিলৈ আহি নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, ঠিক তেনেকৈ সমন্বয়ৰো বুৰঞ্জী। ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয় সৃষ্টি হৈছে আৰু এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰাত যথেষ্ট অৰিহণা যোগাইছে। ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ সবিশেষ বুৰঞ্জী। কিয়নো ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটোৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল যদিও ৰাজ্যৰ ভঙা গড়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল আৰু এইয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য। গ. সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উত্তৰ. উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত লেখক হেম বৰুৱা দেৱৰ ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। সকলো শিল্পকলাৰ মূলতে যে দুটা বিপৰীত কৌশল জড়িত হৈ থাকে, তাকে কবলৈ গৈ লিখকে উক্ত মন্তব্যটিৰ অৱতাৰণা কৰিছে। সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক দৃষ্টি মুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আত্মা স্পৰ্শ কৰি আমাক অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটো বহিঃজাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। ২২ সন্ধি ভাঙা সংস্কৃতি সম যোগ কৃতি। সংস্কৃতি সমন্বয় সম যোগ অন্বয়। সমন্বয় সম্বন্ধ সম যোগ বন্ধ। সম্বন্ধ ভাৰাক্ৰান্ত ভাৰ যোগ আক্ৰান্ত। ভাৰাক্ৰান্ত সন্মত সম যোগ মত। সন্মত। ২২ বিশেষ আৰু বিশেষণলৈ নিয়া। বিশেষ্য আৰু বিশেষণলৈ নিয়া। বৈচিত্ৰ্য বিচিত্ৰ, ভৌগোলিক ভূগোল, বিস্তৃতি বিস্তৃত, নৈৰাশ্য নৈৰাশ্য, বিপ্লৱ বৈপ্লৱিক। থেংক ইউ।